ঐ মা পানী গৰম হ'বা দিচোন হে দোস্ত মানে গা ধুবলৈ ওলাইছোঁ আজি শিৱ পূজাটো জেনেৰেলটো মই গা নুধোৱে মানে দেৰিকৈ ধুওঁ আজি ৰাতিপুৱাই অলপমান গা পা ধুই মন্দিৰে মন্দিৰে গৈ শিৱ বাবাক আপোনালোকক লৈ যাম বুলি ভাবিছোঁ এতিয়া বলক আজি ভোলে বাবাক চিন্তি এটা ভক্তিমূলক ভিডিঅ' আৰম্ভ কৰোঁ আৰু পানী গৰম হ'ব দিছোঁ কাৰণ এই ঠাণ্ডা বেছি নাই হ'লেও ৰাতিপুৱাই অলপ লাগে দিয়কচোন তো পানী গৰম কৰি এতিয়া হৈ গ'ল ৰাতিপুৱা গা ধুই ভাল লাগে আৰু এটা কথা বহুত দিনৰ পৰা মই মানে নতুন কাপোৰ কিনা নাই এইবিলাককে পিন্ধি আছোঁ কিনিম ৰ'ব আৰু এতিয়া বলক শিৱ পূজা চাবলৈ কিন্তু এই বম হাতী হেণ্ড কেমেৰাটো নিনিওঁ যিটো ধৰি আছোঁ এইটো লৈ যাম গোপ্ৰ তো চলিয়ে তো এতিয়া যাব লাগে বাবু তুমি যাবা নেকি তাক মানে ইয়াত মই গোপ্ৰ কেমেৰাটো ধৰি থাকিব দিছিলোঁ থিয় হৈ ধৰি আছিল আৰু এতিয়া গৈ আছোঁ মিনময়ৰ লগত গা চা ধুইছে নে আজি সন্দেহ কৰি লাভ নাই আজি সকলোৱে গা ধুই আহিছে মানে আজি মই বহুকেইখন শিৱ পূজাই আপোনালোকক দেখাম প্ৰথমখন বাৰু বাইকৰ ওপৰৰ পৰা দেখাই দিছোঁ এইখন আমাৰ কাষতে হৈ আছিল আৰু এতিয়া আৰু বহুত চাবলৈ বলক কিন্তু এই পথাৰত যে এইবিলাক পাইপ দিছে এইবিলাক বোলে গেছৰ পাইপ মই শুনা মতে মানে গেছ পাইপেৰে অহা হ'ব আপুনি আৰু বাহুবলীৰ দৰে চিলিণ্ডাৰ দাঙি দিব নালাগে বজাৰৰ পৰা মানে তো লাহেকৈ পাই গ'লোঁ মহন্তহঁতৰ বাৰীৰ পিছফাল বাৰী মানে ঘৰ ইয়াতে মহন্তহঁতৰ এতিয়া মহন্তক ফোন কৰি আছোঁ ৰ'ব তো এইখিনি ঠাইতে হৈছে মহন্তহঁতৰ বাৰী মানে তাৰ ঘৰ এইখিনি ঠাইতে তো ফোন এটা কৰোঁ ৰ'ব ক'ত বা আছে তাৰ লগত একেলগে বাৰীখন মানে ঠাইখিনি ঘূৰাম তাৰ লগত একেলগে আমি মন্দিৰৰ কাষত আছোঁ তো এনেকৈয়ে আহি পাই গ'লোঁ বিল্লেশ্বৰ দেৱালয় আৰু লগতে মহন্ত ডাঙৰীয়াকো চাওক এইখন হৈছে দেৱালয় বিল্লেশ্বৰ দেৱালয় যেনেকৈ কামাখ্যা দেৱালয় আৰু ইয়াত দলে থাকে মানে মন্দিৰৰ এজন মেইন মানুহ থাকে যাক দলে বুলি কোৱা হয় আৰু আমাৰ লগত আছে এখেত দলে মানে বুজাই দিয়ক কেনেকুৱা আৰু দলৈ এটা পদবী যেনেকৈ ডিচি অফিচত ডিচি উপায়ুক্ত তেনেকৈ মন্দিৰবিলাকত দেৱালয়বিলাকত একোজন দলৈ থাকে প্ৰধান আৰু বিল্লেশ্বৰ দেৱালয়ৰ বৰ্তমান দলৈ হৈছে এখেত আৰু এতিয়া বলক সেৱা কৰিব লাগে আৰু এতিয়া চেণ্ডেল খুলি লৈ শিৱৰাত্ৰি বুলি শিৱক প্ৰাৰ্থনা কৰোঁ এয়া চাওক বম হে শিৱ পূজাৰ খুটা খাব লাগে খুটা মানে খুটা নহয় পায়সহে হেন পাওঁ এই চালা খুটা খাব পালে ভাল আছিল খুটা বুলি আহিছিলোঁ খুটা নহয় কিন্তু পায়সহে দুখ লাগি গ'ল খুটাটো ৰাতিহে পায় শিৱ পূজা বুলি ক'লে ৰাতিহে মেইনলি তো খুটা নাপালোঁ কি হ'ল পায়সতে সন্তুষ্ট থাকি শ্বেয়াৰ কৰি খাই লৈ এতিয়া বলক বেলেগ এটা মন্দিৰ বেলখৰ মন্দিৰক বাই দিলোঁ টাটা দিলোঁ আৰু এতিয়া গৈ আছোঁ বাবাৰ থান অলপ আগত এখন থান আছে নামেই বাবাৰ থান বাবা আমি বাৰীৰ পিছফালে বৰ্তমান আহি আছোঁ এইফালে আমি যাম এতিয়া চিধা হাপুৰ আৰু বাৰীৰ পিছফালে চশমা পিন্ধিব নালাগে এয়া মহন্তহঁতৰ বাৰীৰ পিছফালত চশমা পিন্ধি মই গৈ আছোঁ এইখনে হৈছে মহন্তহঁতৰ বাৰী চাওক আৰু এনেকৈয়ে বাৰীৰ পিছেৰে বাঁহৰ তলেৰে মেটেকাৰ কাষেৰে আহি এটা অদ্ভুত বস্তু দেখিলোঁ যে শিৱৰাত্ৰি বুলি পাবজি চেম্পিয়নশ্বিপ পাতিছেহে বাপৰে ইমান পপুলাৰ নে গেমটো পাবজি চেম্পিয়নশ্বিপ শিৱৰাত্ৰি বুলি বাপৰে বলকচোন বলক চাওঁ মানে কি ক'ম আগতে শিৱৰাত্ৰি বা এনেকুৱা কিবা অনুষ্ঠান হ'লে আগতে কি হৈছিল দৌৰা দৌৰি মাৰ্বল খেলা ক্ৰিকেট কিন্তু আজিকালি ডিজিটেল যুগ ডিজিটেল নাই সঁচাকৈ ডিজিটেল ইণ্ডিয়া দিয়ক কি ক'ম আৰু ইয়াৰ পৰা বস্তুবিলাক ষ্ট্ৰীম কৰে এওঁলোকে মানে চাই আৰু ভিতৰত চেম্পিয়নশ্বিপটো হৈ আছে মানে যুগৰ লগত পৰিৱৰ্তন মানে নতুন যুগৰ নতুন খেলা ইমান ডেঞ্জাৰাছ যুগৰ পৰিৱৰ্তন মিনময় কি কবি ভাই পাগল হৈ গৈছে শিৱ পূজাত পাবজি আগতে ক'ৰ কি পাতিছিলোঁ ক্ৰিকেট ফুটবল নাই যুগৰ লগত পৰিৱৰ্তন হ'ব লাগে হ'লেও এটা কথা কিন্তু মই ভাবোঁ যে এইবিলাক যে ইমান পপুলাৰ হৈছে পাবজি ক'বাৰ ভিডিঅ' গেম এইবিলাকে বাৰু ব্ৰেইনটো কিছু চোকা কৰিব ল'ৰা ছোৱালীৰ এইবিলাক চেম্পিয়নশ্বিপে কিন্তু বডিটো অলপমান ফিজিকেলিও লাগে নেকি অলপমান ফুটবল ক্ৰিকেট এইবিলাকো লাগে নেকি নহ'লেচোন কি হৈ যাব গম নাপাওঁ আৰু দেখা যাব দিয়ক আৰু নাকি তাতো এখন শিৱ পূজা চলি আছে চবফালে শিৱ পূজাই পূজা তো অলপমান দূৰ গৈয়ে পাম বাবাৰ থান আৰু ঠাইখিনি ইমানেই ধুনীয়া না বাবাৰ থানৰ কি ক'ম বলক দেখাই আছোঁ নদীৰ পাৰত একদম ধুনীয়া এটা মন্দিৰ শিৱ বাবাৰ ধূলা গা পা ধুই আহিছিলোঁ অৱস্থা নোহোৱা হৈ গ'ল এতিয়া আৰু পাই গ'লোঁ ফাইনেলি বাবাৰ থান এইখনেই
আৰু এই থানখন পূৰা শান্তিপূৰ্ণ হয় বেছি মানুহো নাহে পূৰা শান্তি পাব চাওক কিমান ডাঙৰ গছ এইডাল এই গছডাল বহুত দূৰ দূৰণিলৈকে বিয়পি আছে আৰু একদম নিৰল নিস্তব্ধ শান্তিৰ মাজত একদম মই কৈছোঁ খুব ধুনীয়া ঠাই মন চন শান্তি পৰি যাব আপোনালোকে আহক এবাৰ ইয়াত তো আজি পবিত্ৰ শিৱৰাত্ৰি বুলি আপোনালোকক শিৱ মন্দিৰ ঘূৰাই আছোঁ আৰু ক'ত যাম আৰু এইবাৰ আমি আহি পালোঁ এই ভিডিঅ'টোৰ মুখ্য আকৰ্ষণ কালিবাৰীৰ থানত চাওক না তামাম মানুহ আহিছে গাড়ী চাওক না ইমান বেছি গাড়ী কিবা আহিছে কোনোবা আহিছে যেন পাইছোঁ মন্ত্ৰী চন্ত্ৰী মিটিঙো চলি আছে বাপৰে তামাম গাড়ীয়ে গাড়ীচোন এই বুট আছে বাইক লৈ যাব বুট এই নেনো দে পাম আমিও পাম পাম বহুত মজা হৈ গ'ল আৰু এইবাৰ আমি সোমাই আহিলোঁ কালিবাৰীৰ থান মানে মানুহ আৰু ইয়াতে আছে এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ মানে দ্বিতীয় ডাঙৰ গছডাল সৌ গছডাল এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ গছ আৰু ই ফটো উঠিলে কিন্তু ফটো উঠি দাউৰিলে ক'ৰবাত কাৰণ বোলে বুট পাব তো আমিও মানে ময়ো ইয়াৰ পিছে দাউৰিব লাগে বুট খাব লাগিব গাজীৰ সন্ধানত গাজী বুট পাম গাজী নাই দেখো আমাকো নিদিয়ে ভাই আমাক নিদিয়ে চুৰ কৰাই ভাল আছিল এই নহয় এই ভগৱানক দিয়া প্ৰথমতে আমাৰ পিছতে মানুহ দিব চেষ্টা কৰি আছে মানে বহুত মুস্কিল হৈ পৰিছে এই ভিৰৰ মাজত বুট লোৱাটো কি কৰোঁ মহন্তকে পঠাই দিওঁ মহন্ত যেনেকৈ নহওক তই গাড়ী আহিলোঁ আমি দূৰত আছোঁ য়েছ ছাৰ আৰু এনেকৈয়ে বহুত হাতৰ মাজত মোৰ হাতখনেও কিবা কিবি কৰি ল'লে দিয়ক এটা চৰকাৰী চাকৰি মানে বুট ছাকচেছ জীৱন ছাকচেছ কি মানুহে ছাকচেছ বুট পাই গ'লোঁ ছাকচেছ আৰু এতিয়া এবাৰ গছডাল চাওকচোন গছডাল কিমান ধুনীয়াকৈ সজাইছে ওম লিখিছে আৰু সকলোৱে গছডালৰ চাৰিওপিনে চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিছে আৰু ইয়াত প্ৰসাদত কিবা চেনি দিয়ে বুটত চেনি দিয়ে চাওক না হাতখনত চেনি চবফালে চেনি তো হাতখন ধুই ল'লোঁ আৰু ধোৱাৰ পিছতে গম পালোঁ যে আৰু খাব পাম সেই হোৱা নাই কিবা কিবি মানুহে খাই আছে খিচিৰি তো পুনৰ চেষ্টা অব্যাহত কৰিব গ'লোঁ চামুচ দেখছো ইয়াতে সাকসেসফুলি মহন্ত চন্ত বাদ দি সাকসেসফুলি মহন্তই যেনেকৈ নহওক বাৰীৰ পিছফাল বিচাৰি লয়েই মই আমাৰ বাৰীৰ পিছফালে খাই আছোঁ আমাৰ আৰু এনেকৈয়ে এটা শিৱ পূজাত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ দুটামান মন্দিৰত গৈ আৰু আপোনালোকক শিৱৰাত্ৰিৰ অলেখ শুভকামনা না কি বুলি কয় এইটো কিবা যি দিয়ে সেইটো দিছোঁ আৰু ই মোক কোনফালেৰে লৈ আহি আছে মহন্তই মানে বাৰী আৰু মহন্ত ই সদায় বাৰীৰ পাছেৰেহে আনে মানে অ' ভাই কি ৰাস্তাৰে লৈ আহিছে এইফালে ৰাস্তা ডেঞ্জাৰ ৰাস্তাচোন মই বাৰীৰ পিছফালে জুখিনি কইনা বেচিব লাগিব বাৰীৰ পাছফাল আৰু মহন্ত এক অভূতপূৰ্ব পৰিৱেশ